নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত দিবলৈ লৈছে এটা বিগ ব্ৰেকিং নিউজ। পুৱাই বঙাইগাঁৱত শোকাবহ ঘটনা। বঙাইগাঁৱৰ নয়াগাঁও ভাটিপাৰাত বজ্ৰপাতত মৃত্যু খেতিয়কৰ। বজ্ৰপাতত মৃত্যু হোৱা খেতিয়কগৰাকীৰ বলত এহালেৰো। বঙাইগাঁৱত সংঘটিত হৈছে এই শোকাবহ ঘটনা। আগন্তুক 5 দিনলৈ ৰাজ্যত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা। বৰঝাৰ স্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। আগন্তুক 5 দিনলৈ ৰাজ্যত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা। পৰৱৰ্তী খবৰটি হৈছে ভাৰতত এতিয়া উদ্যোগপতিয়ে দৈনিক 1600 কোটি আয় কৰে, কিন্তু কৃষকে 27 টকা নহয়। কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধীয়ে এনেদৰে মন্তব্য কৰিছে যে ভাৰতত এতিয়া উদ্যোগপতিয়ে দৈনিক 1600 কোটি আয় কৰে আৰু কৃষকে 27 টকাও নাপায়। পৰৱৰ্তী খবৰটো হৈছে মই পদত্যাগ নকৰোঁ, মোৰ প্ৰধান কাম মণিপুৰত শান্তি স্থাপন কৰা। এন বীৰেন সিং মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে এনেদৰে মন্তব্য কৰিছে মই পদত্যাগ নকৰোঁ, মোৰ প্ৰধান কাম হৈছে মণিপুৰত শান্তি স্থাপন কৰা। এনেধৰণৰ খবৰসমূহ চাবৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি